হেল্ল' নমস্কাৰ গাইছ, মানে মোৰ অসমবাসী গাইছ, মই নৱদ্বীপ চাই আছে আপোনালোকে নৱদ্বীপ ইউটিউব চেনেল। আজি যিহেতু মানে বেলেগ টপিকৰ ওপৰত অহা নাই, মানে ভিডিঅ' মানে বেলেগ ভিডিঅ' বনোৱা নাই, মানে আপোনাৰ ভিডিঅ' মানে কি মানে ভিডিঅ' সোপা এটা এইটো থাম্বনেইল চাই গম পাইছে। সোপা এটা মানে ৰিচেণ্টলি এতিয়া মানে সোপা এটা খুব ওলাই আছে, মানে সৰু সৰু ল'ৰা ছোৱালী আৰু ডাঙৰকো নিছে। এতিয়া ৰিচেণ্টলি নিউজত দিয়ে আছে যে ডাঙৰ ল'ৰাকো ধৰি লৈ গৈছে, মানে ডাঙৰ ল'ৰা ছোৱালী মানে সৰু ল'ৰা ছোৱালী গাৰ্জেনবোৰকো ধৰি নিছে। সেই তেনেকৈ মানে তাকে এতিয়া ভিডিঅ' এটা এই ৰিচেণ্টলি আমাৰ ঘৰৰ ওচৰতে মানে এজন অচিনাকি ব্যক্তি ওলালে আমি এতিয়া ধৰিলোঁ, সোধা পোছা কৰিলোঁ, মানে ধৰি ৰখাত তেওঁ পলাবলৈ চেষ্টা কৰিছিলে। তাৰপৰা সোধা পোছা কৰিলোঁ, এজন আহিছিলে মানুহ অচিনাকি ব্যক্তি, তেওঁক আমি সোপা ধৰা বুলিও কোৱা নাই। তেওঁ খালি একো মানে হাতত আমি একো প্ৰুফ নাপালোঁ, মানে একো হাতীয়াৰ পত্ৰ নাপালোঁ। খালি তেওঁ ঘৰ ক'ত ভিডিঅ'টো চাই গম পাইছে, ঘৰ কোন জেগাত কৈছে আৰু কি ঘুগুৰা গাঁও বুলি কৈছে। আৰু আমাৰ ঘৰ ওচৰতো ঘুগুৰা গাঁৱতো নাই, যিহেতু তেওঁ বাহিৰত আছে। তাকে এতিয়া ভাবি কৰিম, কিন্তু মাৰপিটটো কোৱা নাই, যিহেতু নীল আৰু অভিজিতকতো গম পাইছে চাগে যে সোপা ধৰা বুলি মাৰিলে। সেইকাৰণে আমি মাৰপিট কৰা নাই, যিহেতু আমি অসমীয়া মানুহ, আমাৰ এটা আন্তৰিকতা এটা আছে। সেইটো কাৰণে আমি একো মাৰপিট কৰা নাই, যিহেতু ডাইৰেক্ট পুলিচলৈ ফোন কৰি দিছোঁ। পুলিচে আইনমতে কি ব্যৱস্থা কৰে কৰিব। তাকে এতিয়া ভিডিঅ'টো চাই লওক কি হ'ল। সোপা ধৰা বুলিয়ে কৈছোঁ বাৰু, কি হ'ল আপোনালোকে ভিডিঅ'টো চাই লওক। ঘৰ ক'ত বুলি কৈছে? ই গাঁওবুঢ়া ঘৰৰ ওচৰত কৈছে। গাঁওবুঢ়া আছে? গাঁওবুঢ়াটো এই ৰাইচাৰ ফালে আছে। তো ইয়াত কোন গাঁওবুঢ়াৰ নামটো কি? নাম কি গাঁওবুঢ়া? হে গাঁওবুঢ়াৰ নামটো কি? গাঁওবুঢ়াৰ নামটো কি? দিনা গাঁওবুঢ়া। দিনা কি লিখে? ক'ত দিনা গাঁওবুঢ়া আছে? সোপা ধৰা হ'ব পাৰে, এইবোৰ কথাবোৰ কিবা টাইপৰ উঠিছে, এইবোৰ বিশ্বাস কৰিব নোৱাৰি নহয়। তেতিয়া ঘূৰি পাই ৰাতি হ'লে ৰাতি কেলে আমাৰ ঘৰত সোমাই আছিলে, নামঘৰত সোমালে ইয়াৰ ঘৰত ধন সোমাই আছে বোলে। কাৰ ঘৰত? ভুলত কেলা মানুহৰ ঘৰত সোমাই নি? মানুহৰ ঘৰত তই ৰাস্তাটো দেখা নাই নি? তই ভুলত কেলা আমাৰ ঘৰত সোমালেগে, নামঘৰত সোমালে। আজিকালি মানুহ বিশ্বাস কৰিব নোৱাৰি মানে, গম পাইছা নাই? এতিয়া যেনেকুৱা চিটুৱেশ্যন হৈছে যে মইতো সেই খোপা ধৰা কাম কৰা নাই নহয়। খোপা ধৰা কাম কৰা নাই গলি মাৰ, তই ঘৰ ক'ত ক'বই পৰা নাই তই। কৈছো তো ঘুগুৰা গাঁৱত। ইয়াত ক'ত ঘুগুৰা গাঁও ক'ত আছে? ঘুগুৰা গাঁও এই ভোটৰ কাৰ্ড পাং আছে, উলিয়া। এই পকেটত নামি এজন হ'ব উলিয়াই ঘৰতে তই যাব নাপাওঁ, উলিয়া। হেৰি কি আছে? তই ঘৰ ফোন নম্বৰ কাৰো নাই? ফোন নম্বৰ আছে নাই, মোৰ কষ্ট নাই। কষ্ট নাই। তো ঘুগুৰা গাঁও ক'ত আছে? আৰু ঘুগুৰা গাঁওতো নাই শুনা মই আজিলৈকে। তোৰ নাম কি? নৰেন ভূমিজ। নৰেন ভূমিজ। তই ঘুগুৰা গাঁৱতো নাই। এতিয়া আমি দিহাজান ফালে এইবাৰ দেখাই পেলাই গৈছো, ৰঙীয়া গাঁও আছে। এইটো এইবাৰ ঘুগুৰা গাঁওতো নাই। কোন ধৰণ ওলালে? এটা ঘৰ সোমাইছে বোলে, তাৰপৰা আকৌ নামঘৰত সোমাইছে বুলি কৈছে। সেইকাৰণে তাৰপৰা আমাৰ ঘৰত কেলা সোমাই আছিলে, কিমান দেৰি সোমাই আছিলে। মই দুবাৰকে ওলাই আহিছো বাহিৰলৈ। চাইডত ৰোৱা নাই কেলা, দৰ্জা ঢুকি আছিল। তই দৰ্জা ঢুকিয়া বল, তোৰ কি দৰকাৰ কেলা? ঘৰত সোমালি নি? দৰ্জাত কেলে ঢুকি আছিল? তই ঘৰত যদি চিনি দৰ্জাত কেলে ঢুকি আছিলি? দৰ্জাত ঢুকিছিল জানো? নাই ঢুকিয়া। শোণিতপুৰ জিলা ঘুগুৰি গাঁও। বাহিৰত তেনেকে থিয় হৈছে। মুখখন একেবাৰে ওচৰত দেখা। তই কোন ক'ৰ পৰা আহিছ? তই তোৰ ডিষ্ট্ৰিক্ট কি? তোৰ ডিষ্ট্ৰিক্টটো কি আছিলে? শোণিতপুৰ ডিষ্ট্ৰিক্ট। শোণিতপুৰ এইডোখৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট। ইয়াত ঘুগুৰা গাঁও ক'ত আছে? ঘুগুৰা গাঁও নাই, শোণিতপুৰ ঘুগুৰা গাঁও ইয়াত নহয়। তই শোণিতপুৰ না? কিহত আহিছিলি? শোণিতপুৰ ঘুগুৰা গাঁও পৰা কিহত আহিছিলি? খোজকাঢ়ি আহিছো ইয়াৰ পৰা। আৰু ক'ত ইয়াৰ পৰা খোজ? তই নাচৰ পৰা আহিলি? নাই, খোজকাঢ়ি আহিছো। লগত কোন আছ? অকলেই আহিছো। আৰু আছে লগত মানুহ? নাই। তই ঘুগুৰা গাঁৱতো আমি আছো, আমি এইবোৰ জেগা চব ঘূৰি পাইছা। ঘুগুৰা জেগাটোত নাম শুনা নাই। ঘুগুৰাটো সেই চুৰ তুৰ কৰা নাই নহয়। মানুহে পালে মাৰি পেলাব, শোণিতপুৰ বুলি ক'লে। ঘৰ ক'ত? এই ঘুগুৰা গাঁও।
যা যা তই থাকিবি দে